আজি ৰাতিপুৱাতে ব্লগ ষ্টাৰ্ট কৰি দিলোঁ বাৰু যিয়ে নহওক নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিলোঁ কাৰণ যেহেতু শাওনৰ মাহ চলি আছে আৰু একেদিন পুৰা মন্দিৰে ঘূৰিম বুলি ভাবিছোঁ তো আজিও এটা বিৰাট ধুনীয়া মন্দিৰত গৈ আছোঁ ক'ত গৈ আছোঁ পিছত গম পাব আপোনালোকে এতিয়া মই ফাৰ্ষ্টতে ৰাতিপুৱা উঠিছোঁ একো হেৰিয়ে কৰা নাই ফাৰ্ষ্টতে গা পা ধুই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোক আৰু এইপিনে মই ৰেডি হৈ ল'লোঁ গা পা ধুই পুৰা ৰেডি হৈ ল'লোঁ আৰু মোৰ লগত যাব তৃষ্ণাৰ মাক আৰু কোনোবা যাব নাজানো কোন যায় তো এতিয়া মই যাব ওলাইছোঁ আমাৰ মাও গ'লে ভাল আছিল কিন্তু মায়ে যাব নোৱাৰে কাৰণ ঘৰত বহুত কাম থাকে আৰু ঘৰখন এৰিও যাব নোৱাৰে যিহেতু দেউতা আহে দুপৰীয়া ভাত খাবৰ কাৰণে তো অকল ময়ে যাই আছোঁ মা যাওঁ দে মেৰি দোকান আহি পাওঁ বুলি কৈ কিনে এতিয়াও আহিয়ে পোৱা নাই জলদি আহ মায়ে ক'ত আহি আছে মই কাণফুলি চানফুলি নিপিন্ধিলোঁ এনে ইচ্ছা নাই পুৰা চিম্পুলত ওলাইছে তোলোচোন কি আহে ইয়ে মোবাইল হে মেৰা মে বেগ দিয়া চাকি তাকি ল'ম দে এইবিলাক হিন্দী পাগলা মানুহ পইচা তোলোচোন ভাল লাগছে দে তৃষ্ণা আহি গ'ল মোৰ লগত আৰু এতিয়া মাকত আহি আছে বোলে তো আমি যাই আছোঁ ন আজি আমি আহিছোঁ ডাকিনী পাহাৰত অৱস্থিত ভীমাশংকৰ মন্দিৰলৈ আমি আহিছোঁ ভীমাশংকৰ মন্দিৰলৈ সহজ ভাষাত পামহি মন্দিৰ বুলিও কয় আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় আমি গড়চুকৰ পৰা বেছি দূৰ নহয়ে তো ইমান ৰ'দ আহি পাইছোঁ ইমান ৰ'দ বাপৰে গৰমত থাকিব পৰা নাই আৰু ইয়াৰ পৰাই ইমান লাইন লাগিছে আমি আহিছোঁ মাত্ৰ অহাৰ পৰাই লাইন ভগৱান কি যে হ'ব অ' বা শান্তি মই লাইন দেখাই আছোঁ দে ইয়াৰ পৰাই লাইন মানে ফাৰ্ষ্টৰ পৰাই লাইন পাতিব লগা হৈছে ইমান লাইন তাকেতো হয় দে বাপৰে লাইন আৰুতো কিমান দূৰ আছে পুৰা ছাতি তাতি লৈ কিনে আমি লাইন ধৰি আছোঁ এতিয়া আৰু এনেকৈ লাইন ধৰি আহি আমি পাই গ'লোঁ গণেশ মন্দিৰ পামহি মন্দিৰৰ প্ৰথমটো মন্দিৰ গণেশ মন্দিৰত আহি আমি ধুনীয়াকৈ চাকি বন্তি দি ল'লোঁ আৰু গণেশ দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰি আকৌ লাইন ধৰিলোঁ দিবই এখন কোনোবাই যোনখিনি টাইমত মানে বেয়াকে থাকে নাক খুজাই থাকে কাণ খুজাই থাকে তেতিয়া উঠাবি কিন্তু মনে মনে এনেকুৱা পাৰ্টি চেঞ্জ কৰে
ইমান গৰম বাপৰে, আৰু ইফালে ইমান লাইন। আমি বহি গৈছোঁ ইয়াতে অলপ, নহ'লে মৰি যাম প্ৰেছাৰ উঠি। কেতিয়া যে যাই পাম মন্দিৰ। যিমান লাইন আছে, আজি 7টা বাজিব যাওঁতে যাওঁতে। লাইন আৰু যে ইমান দীঘল লাইন আছে বাপৰে, কেতিয়া যে শেষ হ'ব লাইনবিলাক। অৱস্থা বেয়া হৈ গৈছে। আৰু লাইনৰ মাজতে বেলেগ মানুহ আহি সোমাই আছে এটা এটা, একো ক'বও নোৱাৰি, ক'লেও কাজিয়া লাগে। চুলিৰ অৱস্থা নাই, ঘামি জামি। দেচোন মোক অলপ মুচি দিওঁ ভালকৈ দি তাৰপিছত দাঢ়ি গজি গৈছে। তোৰ খালি এইটো কি হৈছে তাৰমানে? অঁ, আমি এনেকৈ বহি আছোঁ, ইমান লাইন, মানে থিয় হৈ ভাগৰি গৈছোঁ। সেইকাৰণে এনেকৈ বহিয়ে যাম বুলি ভাবিছোঁ দুইটাই। আৰু এইপিনে থিয় হৈ আছে, আৰু আমি এতিয়ালৈকে যাই পোৱাই নাই। 11টাতে লাইন ধৰিছিলোঁ আৰু এতিয়া 3:30 বাজি গ'ল। বাপৰে কিমান যে লাইন, আৰু ইপিনে আছে ইমানবোৰ, এইবিলাক মানুহ আছে গৈ 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 তাত। কিয় হ'ব? আমাৰ এতিয়া পূজা কৰা হৈ গ'ল, তাতে বহুত ভিৰ, সেইকাৰণে মানে ভিৰৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এই মানে লাইন ধৰোঁতে ধৰোঁতে পূৰা মেইন জেগালৈ গ'ল পূজা কৰাৰ, কিন্তু তাতে মানে ইমান গা বেয়া লাগিলে যাব নোৱাৰিল আৰু ৰেষ্ট লৈ ল'ল। আমি কৰি আহিলোঁ, ভালেই লাগিলে, কিন্তু বহুত ভিৰৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। বহুত ভিৰ আছিল আজি, আৰু কেমেৰা এলাও নাছিল তাত, মানে বহুত ভিৰ ন। খালি যা এনেকৈ কিবাকৈ ওলাই আহিছোঁ, আৰু তাৰ পৰা পূৰা গা চা বেয়া লাগি গৈছে। এতিয়া কি কৰিবি, খিচাৰি খাবি নেকি? যদি ভোক লাগিছে কাৰণ একো ৰাতিপুৱাৰ একো খাই আনিছিলোঁ, আজি ব্ৰত আছিল। এতিয়া যদি ইয়াতে ভোগটো শেষ হোৱা নাই খাই যাম, আৰু যদি হৈছে ঘৰত খাম। মোৰতো এটা ধৈৰ্যই নাই, মোৰ ডাইৰেক্ট ঘৰত যাব ইচ্ছা আছে, কাৰণ ইমান লাইন। মোটামুটি আমি 11:00 চাৰে 11:00 লাইনত ধৰিছিলোঁ, এতিয়া 5টা বাজি গ'ল চাগে। ইমান 4-5 ঘণ্টা লাইন, মোৰ পূৰা ভৰি বিষাই গৈছিল। ইমান ধুনীয়াকৈ আহিছিলোঁ, আমাৰ ইমান দেৰি হৈ গৈছে। চব খতম, ভোগ চব খতম। তৃষ্ণাই ইমান আশা কৰি আছিল, কি হ'ল? হ'ব দে, আহিছাতো ভগৱানৰ তাত, সেইটোৱে বহুত। খাবৰ কাৰণে লাইন ধৰি আছোঁ আমি। ভগৱানক পূজা কৰা হ'ল, এতিয়া নিজৰ পেটটোক পূজা কৰোঁ ন। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ, খালোঁ, পেট পূজা কৰি ল'লোঁ, পূৰা এতিয়া ঘৰত গৈ আছোঁ। ভিডিঅ'টো কেনেকুৱা পালে ক'ব, বেছি দীঘল নকৰোঁ আৰু। সকলোৱে লাইক কৰিব। নিজৰে বেয়া লাগি গৈছে, মন লাগে একদম ভাগৰ লাগি গৈছে, কঁকাল চকাল বিষাই গৈছে। মই কি কৰোঁ? লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ই হ'ব নেকি, ইমান ষ্টাইলত ক'ব নালাগে, মোৰ ছাবস্ক্ৰাইবাৰ পলাই যাব তোৰ। লাইক কৰিব, ইমান ষ্টাইলত কৰিব। লাইক কৰিব হা, ছাবস্ক্ৰাইব কৰিব হা, কৰি দিব দেই, হ'ব। নাই, এইটো কাম নকৰিব। ঠিক আছে, এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰোঁ। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।